হুংকাৰৰ ভাষ্য ABVP লাহৰীঘাট শাখাৰ সম্পাদক ৰাব্বুল ইছলামৰ। বছৰ ধৰি ৰাজত্ব এটা পৰিয়ালে কৰা পাছতো এখন লাহৰীঘাট গভৰ্ণমেণ্ট মহাবিদ্যালয় কিয় নহ'ল? বিধায়ক আসিফ নাজাৰৰ বিৰুদ্ধে তীব্ৰ হুংকাৰ। লাহৰীঘাটৰ শিক্ষা ব্যৱস্থাক লৈ এইবাৰ গৰজি উঠিল অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ লাহৰীঘাট শাখাৰ সম্পাদক। বিধায়ক পৰিয়ালক তীব্ৰ সমালোচনা। ৪৭ বছৰত এখন বিজ্ঞান শাখা গভৰ্ণমেণ্ট মহাবিদ্যালয় দিব নোৱাৰিলে। বিধায়ক আসিফ মহম্মদ নাজাৰৰ বিৰুদ্ধে এইবাৰ সৰব অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ ABVP। ৰাব্বুল ইছলামৰ মন্তব্য শুনক। বিধায়কৰ কথা ক'বলৈ ওলাইছো। আমাৰ যি পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক ৪৭ বছৰ ধৰি এটা পৰিয়ালে ৰাজত্ব কৰাৰ পিছতো আমাৰ লাহৰীঘাট সমষ্টিত এখনি ছায়েন্স কলেজ নাই। আমাৰ ষ্টুডেণ্ট যদি ছায়েন্স কলেজ পঢ়িবলৈ যায় তেন্তে যাব লাগে নগাঁও, যাব লাগে গুৱাহাটী, যাব লাগে মৰিগাঁও। কিয় ৪৭ বছৰ ধৰি এটা পৰিয়ালে শাসন কৰাৰ পিছতো এখনি ছায়েন্স কলেজ অনুষ্ঠিত কৰিব পৰা নাই? আমি অখিল ভাৰতীয় বিদ্যাপীঠ চমুকৈ AVBPয়ে তীব্ৰ বাহাৰে ডক্টৰ আসিফ মহম্মদ নাজাৰক ধিক্কাৰ জনাইছোঁ। আৰু আমি ডক্টৰ আসিফ মহম্মদ নাজাৰে নিজ পৰিয়ালৰ কাৰণে নগাঁও, গুৱাহাটী, লণ্ডনত সম্পত্তি বনাই বিলাহী জীৱন যাপন কৰি আছে। আৰু আমাৰ লাহৰীঘাটবাসী সমষ্টিৰ ৰাইজে তিৰপালৰ তলত বাস কৰিবলগীয়া অৱস্থাত আছে। গতিকে আমি ডক্টৰ আসিফ মহম্মদ নাজাৰক ক'ব বিচাৰোঁ যে তুমি এটা অযোগ্য বিধায়ক। এইবাৰ লাহৰীঘাটবাসীয়ে তোমাক চিৰবিদায় দিব আৰু তুমি ২০২৬ত হ'বলগীয়া নিৰ্বাচনত সমূহ লাহৰীঘাটবাসী ৰাইজে তোমাক প্ৰত্যুত্তৰ দিব।